নমস্কাৰ নমস্কাৰ ৰব তোমাক কোৱা নাই মই মানে ৰাইজক কৈছো হয় আজি আমাৰ মাজত আছে কৰিশ্মা নাথ সকলোৱে চিনি পায় মানে কৰিশ্মা নাথ হল নাগৰা নামৰ বাবে বিখ্যাত ক'ব লাগিব এতিয়া সবে চিনি পায় কৰিশ্মা এতিয়া তুমি ৰাইজক নমস্কাৰটো দি দিয়ক নমস্কাৰ মই শ্ৰী কৰিশ্মা নাথ নমস্কাৰ দিব দিছিলো তুমি দেখোন নামটোকো কৈ দিলা একো নাই বাৰু একো নাই মই বুজিব পাইছো তোমাৰ অলপ জলদা জলদি হৈ আছে মানে ৰাইজ কৰিশ্মাৰ মানে অলপ জলদা জলদি হৈ আছে আৰু আমাৰ যে নাম আছিল সতুৱাঠিয়াবাৰীত আৰু এতিয়া আহি পাইছো ইমান দেৰি হৈ গ'ল যাবা আমাৰ দৰ্শকসকলক অলপ জাষ্ট সময় দি যোৱা আহিছাহে এনেকৈ গুচি গ'লে ৰাইজে বেয়া পাব নহয় ৰাইজ আমাৰ কৰিশ্মাৰ জলদা জলদি হৈ আছে মানে তাই নামত যাব সেইবাবে অলপ খৰধ কৰি আছে তথাপিও মই জাষ্ট এতিয়া সোনকালে দেৰি হৈ গ'ল মানে প্ৰথম কুৱেশ্যনটো সুধো যে কৰিশ্মা তুমি যে দেখিবলৈ ইমান ধুনীয়া আৰু শকত মানে তুমি কি খোৱা আৰু মুখত কি ঘঁহা মানে এলোভেৰাটোৰ মই গম পাইছিলে ৰাইজ যে তাই এলোভেৰা বুলি ক'ব কাৰণ মানুহে এলোভেৰা ঘঁহিলেহে বগলীৰ দৰে মানে কৰিশ্মাৰ দৰে বগা হ'ব পাৰে বাৰু ঠিক আছে এতিয়া তোমালৈ 2 নম্বৰটো কুৱেশ্যন যে একদম গা বেয়া হৈ আছে আৰু অতিপাত খা জ্বৰ চৰ্দি তুমি আগতে ক'ব লাগিছিল ন তোমাৰ গা বেয়া বুলি ৰাইজ তাই গা বেয়া বুলি জনা হয় আগতে মই তাইক নামাতিলেও হয় আমাৰ এই ষ্টুডিঅ'লৈ গতিকে আৰু আজি যেনে তেনে হ'লেও আমাৰ এই ষ্টুডিঅ'ত অলপ সময় থাকি যাওক এতিয়া দ্বিতীয়টো কুৱেশ্যন হ'ল যে দুদিনমান হৈছে যে তুমি ক'ৰবাত নামৰ অনুষ্ঠানত বৰডাল বজাই থাকোঁতে জঁপিয়াই তেতিয়া তুমি পৰি গৈছিলা এতিয়া তোমাক ৰাইজে বেয়া পাই আছে এতিয়া তুমি কি ক'ব খুজিবা একদম গা বেয়া হৈ আছে আৰু অতিপাত খা জ্বৰ চৰ্দি গতিকে আৰু হ'ব ৰাইজ তাই এতিয়া ক'ব বিচৰা নাই তাই বোলে গাটো খুব বেয়া লাগি আছে মোৰো খুব বেয়া লাগিছে তাই গাটো বেয়া তোমাক আৰু কুৱেশ্যন নুসুধো আৰু জাষ্ট মই এটা ৰিকুৱেষ্ট কৰিব খোজো যে মানে আমাৰ ৰাইজে তোমাৰ হাঁহিটো খুব ভাল পায় ৰাইজে চ' এবাৰ হাঁহি দি যাওক তাই গাটো ভাল নহয় বোলে ৰাইজ আজিলৈ সামৰো আৰু ভাল লাগিব আকৌ তুমিহে যাওঁ কৈ আছা নে কি কোৱা ৰাইজ তুমিও যোৱা মই যাওঁ আৰু ৰাইজ আপোনালোকেও যোৱা